সোফা সেট লইছে 2000 কয় টাকা লইছে জিবার আর সার্কেট হাউস লই আইছে হ্যাঁ সার্কেট হাউস লই আই হ্যাঁ পেমেন্ট দিব বলা নাই হয় ইয়ার কারণে আমার স্টেজত মঞ্চত আহিব নাই দিয়া এই কারণে আপনারা লয় কি করি আছে কথা আছে মোহাম্মদ পেজ আছে কথা আছে আর রেডু বাটো কথা আছে কথা আছে ও সোপান বিলেসি বড় আজকে লুটপাট চাপাও 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 দোস্ত কালি যেটো ঘটনা হৈছে ইতিমধ্যে আমি বহুত দুঃখিত বিলেসিপাৰা থানাত এটা ইজাহাৰ দাখিল কৰিছো আমাৰ যিখিনি হাংৰি লাইনৰ ৰেষ্টুৰেণ্টত যিখিনি লছ হৈছে বা এইখিনি অতি সোনকালে প্ৰশাসনক দাবী জনাইছো যে এইখিনি আমাৰ অতি সোনকালে মানে তেহঁতৰ পৰা আমাক কি বিহিত ব্যৱস্থা কৰি দিয়ে কিমান টকা অনুমানিক 13 লাখ হ'ব আৰু ইয়াৰ লগতে আমি হাংৰি লাইন ৰেষ্টুৰেণ্টত যিটো প্ৰতাৰণা কৰিছে আৰু বিলেসিপাৰা ৰাইজৰ ওপৰত যিখিনি প্ৰতাৰণা কৰিছে এইখনৰ কাৰণে আমি বহুত দুঃখিত এই চাৰিজন যে আছে এক্স মিনিষ্টাৰ মহিবুল হক আৰু তেওঁৰ ল'ৰা আৰু ইমৰান আৰু বিলেসিপাৰাৰ সন্তি তেওঁলোকক প্ৰশাসনক ইতিমধ্যে আমি অনুৰোধ জনাইছো তেখৰ ওপৰত যেন এটা বিহিত ব্যৱস্থা কৰে আৰু আমাৰ প্ৰশাসনে অতি সোনকালে উভতি দিয়ে এইখিনি মই অনুৰোধ কৰিলো কম না যোৱাকালি যেটো ঘটনা হৈছে আমাৰ আইনে খেলপথাৰত বিলাসিপাৰা মিউজিক ফেষ্টিভেল যেটো হৈছে অৰ্গানাইজ যেটো কৰিছে এফএছ প্ৰডাকচনে এফএছ প্ৰডাকচনৰ যিজনী উদ্যোক্তা আছিল এক্স মিনিষ্টাৰ মহিবুল হক আৰু সিহঁতৰ ল'ৰা ৰিহাল খান আৰু লগত আছিল আমাৰ বিলাসিপাৰা সন্তি আৰু ইমৰান আছিল নয়াহাটৰ তো সিহঁতে আমাৰ লগত আহিছে আমাৰ ৰেষ্টুৰেণ্টত আহিছে আহি আমাৰ পৰা স্পন্সৰশ্বিপ লৈছে ৰেষ্টুৰেণ্টৰ পৰা 1 লাখ টকা স্পন্সৰশ্বিপ লৈছে সিহঁতে